প্ৰতি দেওবাৰে লকডাউন হোৱা উচিত। এই কথাষাৰে কিছুমানে ক'ব যে মানুহৰ লোকচান হ'ব নেকি। আমি প্ৰকৃতিপ্ৰেমী হিচাপে কওঁ যে এশভাৱেই লাভ থাকিব। কাৰণতো আমাৰ পূৰ্বপুৰুষসকলেই দেওবাৰ দিনটো বন্ধ দি গৈছে, স্কুল বন্ধ দিছে, এই কোম্পানী বন্ধ দিছে। মোক বিশেষকৈ প্ৰকৃতিপ্ৰেমী বুলিয়ে চিনাকি দিছে। আৰু মই সঁচাকৈ অসমৰ বিভিন্ন এতিয়ালৈকে বহুত হেজাৰখন 30 বছৰত কিমান যে মিটিং দিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ মাজত গছ ভাল পাবলৈ। যেনেকৈ গছে গছে পাতি দিলে ফুলৰে হৰাই, নাহৰ ফুলে নোহোৱাই তগৰ ফুলে হোৱা, এই গানবোৰ গাবলৈ হ'লে আমি সেই প্ৰকৃতিক ভাল পাব লাগিব। এতিয়া কম বয়সৰ প্ৰাথমিক বিদ্যালয়ৰ ল'ৰাজনকে যদি মই প্ৰশ্ন কৰোঁ, গছ কোনে ধ্বংস কৰিছে, প্ৰকৃতি কোনে ধ্বংস কৰিছে, তেওঁলোকে একেষাৰে কৈছে মানুহ। মোৰ ইমান ভাল লাগিছে যে মোবাইল আজি বিজ্ঞানৰ যুগ। সেইকাৰণে ভূপেন দাই কৈছিল, সাঁচি পাতে ভাষা দিব, চিপুঙে আশা দিব, ৰংঘৰে মেলিব দুৱাৰ, সমাজে আদৰিব মহান মানৱতা, বিজ্ঞানে আনিব জোৱাৰ। সেই তাহানি বিষ্ণু ৰাভা, ভূপেন হাজৰিকা, মহাত্মা গান্ধী, সৰ্বপল্লী ৰাধাকৃষ্ণৰ দিনতো এনেকুৱা মোবাইল নাছিল। কিন্তু আজি এজন ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ যিটো কলা কৌশলী দিশ আছে, খেল হওক, গীত হওক, কবিতা হওক, ঘৰৰ ভিতৰত কৰি সমগ্ৰ অসম তথা বিশ্ববাসীলৈ নিবেদন কৰিব পাৰে। ক খ গ ঘ চ ছ জ ঝ, দুয়ে দুয়ে চাৰি গো, এ বি চি ডি স্কুল পঢ়ি জ্ঞানী বনিবি গো। নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগত। আজি আমাৰ ওচৰত উপস্থিত হৈছে এজন বিখ্যাত জনপ্ৰিয় প্ৰাকৃতিক প্ৰেমী, আমাৰ মৰমৰ কিৰণ গগৈদেৱ, আমাৰ জেঠু নিচু। তেখেত আমাৰ ঘৰত উপস্থিত হৈছে আজি শিক্ষক দিৱসৰ দিনাখন। তো তেখেতে আমাৰ ঘৰলৈ আহিছে, আমি বহুত সুখী তেওঁক লগ পাই। আৰু তেখেতৰ পৰা শিকিবলগীয়া আমাৰ নিচিনা নৱপ্ৰজন্মৰ বহুত কথা আছে। আহকচোন তেওঁৰ মুখৰ পৰাই দুআষাৰ কথা শিকোঁ আৰু জীৱনত এই কথাবোৰ আগুৱাই যাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকেও এই ভিডিঅ'টো চাই পিনে বহুত কথা শিকিব পাৰিব। তো ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ সকলোৱে চাব। তো আহক এতিয়া নিচুৰ পৰা দুআষাৰ কথা শিকোঁ। তো নিচু দুআষাৰমান হ'বচোন। আজি এই শিক্ষক দিৱসতে সকলোলৈকে মৰম যাচিছোঁ। আমাৰ অসমৰে নহয়, সমগ্ৰ ভাৰতবৰ্ষতে আজি এই দিৱসটো আয়োজন কৰা হৈছে। বিশেষকৈ সৰ্বপল্লী ৰাধাকৃষ্ণন, ৰাধা আৰু কৃষ্ণ। ৰাধা বুলি ক'লে মহিলা আৰু কৃষ্ণ বুলি ক'লে আমাৰ ভাৰতৰ এটা আধ্যাত্মিক নাম। ইমান ধুনীয়া এটা নাম, সৰ্বপল্লী, প্ৰতিটো মুহূৰ্ত যেন সাধনা কৰা এটা নাম। এইজনা সৰ্বপল্লী ৰাধাকৃষ্ণন ৰাষ্ট্ৰপতি আছিল, কিন্তু তেওঁ এই দিৱসটো শিক্ষকৰ কাৰণে উচৰ্গা দিয়াৰ কাৰণে আমি ধন্যবাদ, আমি ভাগ্যৱান। তেওঁ 100ৰ ভিতৰত 105 নম্বৰলৈকে পাইছিল বুলি শুনিছোঁ। ইমান ধুনীয়া হাতৰ আখৰৰ কাৰণে 5 নম্বৰ পাইছিল। সেয়েহে এনেকুৱা এজন মহান দাৰ্শনিক, ৰাষ্ট্ৰপতি, শিক্ষাবিদ, শিক্ষক, এইজনৰ দিনতেই, আজিৰ দিনটোতেই মই প্ৰায় 7খনমান স্কুলত ৰাতিপুৱা 8টা বজাৰ পৰা 2টা বজালৈকে বিভিন্ন বিদ্যালয়ত মিটিং দিলোঁ। এতিয়া মই মোৰ শাহু আই গাঁৱলৈ আহি আজি এওঁলোকৰ ঘৰত এওঁৰ মাতৃ, পলৰ মাতৃ এগৰাকী শিক্ষয়িত্ৰী হোৱাৰ কাৰণে মই দুষাৰ কথা পাতিবলৈ আহি ভাল পালোঁ। এই শিক্ষক দিৱসতে মই বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ যে তোমালোকে ছাত্ৰ ছাত্ৰীসকলে মা দেউতা আৰু ছাৰ বাইদেউক খুব আনন্দ দিব পাৰা, যদিহে কিতাপ ভাল পাবলৈ শিকা, কিতাপৰ কথাবোৰ পাতিবলৈ শিকা, বাৰে বাৰে মুখলৈ কিতাপৰ কথা আনিবলৈ শিকা। তেতিয়া সৰ্বপল্লী ৰাধাকৃষ্ণনে যেনেকৈ মাকক আনন্দ দিছিল, দেউতাকক আনন্দ দিছিল, নিজৰ শিক্ষক শিক্ষয়িত্ৰীক আনন্দ দিছিল, তেনেকৈ আনন্দ দিব পাৰি। তেনেকৈ মই ভূপেন দাৰ এষাৰি গীতো তেওঁলোকক গোৱাই আহিছোঁ। যেনে পঢ়া শুনা চাকিতি জ্বলালো লাহতে, যাহা যাব চিকুনাও আমাৰ নতুন সাজে, নতুন নতুন আহিল নতুন আমাৰ বহল বুকুতে। এই যে ভূপেন দাই ইমান ধুনীয়া ধুনীয়া গীতবোৰ লিখি থৈ গৈছে কিতাপ ভাল পাবলৈ। যেনেকৈ ক খ গ ঘ চ ছ জ ঝ, দুয়ে দুয়ে চাৰি গো, এ বি চি ডি স্কুল পঢ়ি জ্ঞানী বনিবি গো। মোক জেঠু নিচাদেউ বুলি কৈছে আৰু এওঁৰ ভনীয়েকে আকৌ মোবাইলটো ধৰি আছে। মোৰ ইমান ভাল লাগিছে যে মোবাইল আজি বিজ্ঞানৰ যুগ।
সেইকাৰণে ভূপেন দাই কৈছিল, সাঁচি পাতে ভাষা দিব, চিপুঙে আশা দিব, ৰংঘৰে মেলিব দুৱাৰ, সমাজে আদৰিব মহান মানৱতা, বিজ্ঞানে আনিব জোৱাৰ। সেই তাহানি বিষ্ণু ৰাভা, ভূপেন হাজৰিকা, মহাত্মা গান্ধী, সৰ্বপল্লী ৰাধাকৃষ্ণনৰ দিনতো এনেকুৱা মোবাইল নাছিল। কিন্তু আজি এজন ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ যিটো কলা কৌশলী দিশ আছে, খেল হওক, গীত হওক, কবিতা হওক, ঘৰৰ ভিতৰত কৰি সমগ্ৰ অসম তথা বিশ্ববাসীলৈ নিবেদন কৰিব পাৰে। সেয়েহে আমি গৌৰৱ কৰোঁ, যিসকলে এদিন কথা ক'বলৈ আৰম্ভ কৰিছিল, যিসকলে আখৰ বনাইছিল, তেওঁলোকো আমাৰ প্ৰথম শিক্ষক। আজি যেনেকৈ ছাত্ৰ ছাত্ৰীসকলক পাইছিলোঁ, এদিন আমিও ছাত্ৰ ছাত্ৰী আছিলোঁ। শিক্ষকে যে কিমান মৰমত পঢ়াইছিল, সেইসকল মহান শিক্ষক, মোক পঢ়োৱা সেই শিক্ষকসকলে মনত পেলাই সমগ্ৰ পৃথিৱীৰ শিক্ষকসকললৈ চলা জনাই ভূপেন দাৰ সেই এষাৰি গীত, সাগৰ সংগম কত না সাঁতুৰিলো, তথাপিতো হোৱা নাই ক্লান্ত। তেওঁলোকৰ যে কিমান আশাবোৰ তাত লুকাই আছে। বিশেষকৈ বাকী প্ৰাণীৰ কথা নকওঁ, মানুহৰ বিভিন্ন জিলাত বিভিন্ন ভাষা আছে। সেই ভাষাৰে গৈ গৈ আজি এই যে পৃথিৱীখন মিলিজুলি আছে। মোক বিশেষকৈ প্ৰকৃতিপ্ৰেমী বুলিয়ে চিনাকি দিছে। আৰু মই সঁচাকৈ অসমৰ বিভিন্ন এতিয়ালৈকে বহুত হেজাৰখন 30 বছৰত কিমান যে মিটিং দিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ মাজত গছ ভাল পাবলৈ। যেনেকৈ গছে গছে পাতি দিলে ফুলৰে হৰাই, নাহৰ ফুলে নোহোৱাই তগৰ ফুলে হোৱাব। এই গানবোৰ গাবলৈ হ'লে আমি সেই প্ৰকৃতিক ভাল পাব লাগিব। গছ আছে কাৰণেই আজি বিহু পূজা আহিছে, গছ আছে কাৰণেই আজি গান কবিতা হৈছে, প্ৰাণী থকা ঘৰ হৈছে। কোনো প্ৰাণীয়েতো গছ ধ্বংস নাই কৰা। মানুহ ইমান অকৰানে, যিজোপা গছে আমাক সহায় কৰে, যিজোপা গছে আমাক ফুল দিয়ে, সেইজোপাকে কাটি যাওঁ। এতিয়া কম বয়সৰ প্ৰাথমিক বিদ্যালয়ৰ ল'ৰাজনকে যদি মই প্ৰশ্ন কৰোঁ, গছ কোনে ধ্বংস কৰিছে, প্ৰকৃতি কোনে ধ্বংস কৰিছে, তেওঁলোকে একেষাৰে কৈছে মানুহ। কোনোবা এজন বৈজ্ঞানিক বা ডক্তৰকো সুধিছোঁ, তেওঁলোকো কৈছে মানৱ জাতিয়ে ধ্বংস কৰিছোঁ পৃথিৱীখন। মোৰ আইজনীক শিলৰ চোলা পিন্ধালে নহ'ব। এইখনি মোৰ চেনেহৰ জন্মভূমি পৃথিৱীক মই শিলৰ চোলা পিন্ধালে নহ'ব। কোনোবা প্ৰাণীয়ে যদি কয় চৰাই এজনীয়ে মানুহ নিষ্ঠুৰ, তেতিয়া আমাৰ এই সভ্যতা জ্ঞান বিজ্ঞানৰ কিবা অৰ্থ থাকিব জানো? আজিৰ দিনটো শিক্ষক দিৱস, যোৱাকালি আছিল শংকৰদেৱৰ তিথি। শ্ৰীমন্ত শংকৰদেৱে কৈছিল, একবিংশ দশপুত্ৰ সম কুকুৰ চিগালৰ গদ্ধবৰো আত্মাৰাম, জানিও সবাকো কৰোঁ প্ৰণাম। সকলো প্ৰাণীৰ আত্মা ভগৱান লুকাই আছে। সেই বিষয়ে আমি অনুভৱ কৰিব পাৰিলে আজি শ্ৰীমন্ত শংকৰদেৱে তেতিয়াতে কিমান গছ আছিল এই কথাষাৰ নক'লেও হৈছিল। কিন্তু তেওঁ ডাঙৰ মানুহ, মহাপুৰুষ, বুজি পাইছিল যে এটা সময়ত মানুহবোৰ চাগে নুবুজা হ'ব, এটা সময়ত বেলেগ বেলেগ ফল মূলৰ গছ, ফুলৰ গছ কমি যাব, তেতিয়া প্ৰদূষণ হ'ব। এতিয়া আমাৰচোন লকডাউনটো তাৰে প্ৰমাণ। লকডাউন কিয় হ'ল? ই এটা প্ৰকৃতিৰ আহ্বান। সেয়েহে বিচিত্ৰ ধৰিত্ৰীয়ে যেনেকৈ সমগ্ৰ অসমত দেৱাল লিখন কৰিছোঁ বগা বগা আখৰেৰে, সেই আখৰৰ মাজতে এটা ডায়লগ আছে, প্ৰতি দেওবাৰে লকডাউন হোৱা উচিত। এই কথাষাৰে কিছুমানে ক'ব যে মানুহৰ লোকচান হ'ব নেকি? আমি প্ৰকৃতিপ্ৰেমী হিচাপে কওঁ যে এশভাৱেই লাভ থাকিব। কাৰণচোন আমাৰ পূৰ্বপুৰুষসকলেই দেওবাৰ দিনটো বন্ধ দি গৈছে, স্কুল বন্ধ দিছে, এই কোম্পানী বন্ধ দিছে। তেতিয়াহ'লে আমি গাড়ী মটৰখিনি বন্ধ কৰিলেই হ'ল। কোটি কোটি টকাৰ পৃথিৱীত তেল, মোবাইল, এইবোৰ মবিয়ল বাচি যাব, প্ৰদূষণ বাচি যাব। সেই মানুহখিনিয়ে ঘৰত খেতি পথাৰ কৰিব, চব্জি কৰিব, ফল মূলৰ গছ লগাব, কিমান যে প্ৰকৃতিৰ লাভ হ'ব। সেয়েহে এই যে লকডাউনো এটা যেন প্ৰকৃতিৰ আহ্বান। আজি মই শিক্ষক দিৱসতে কৈছোঁ, শিক্ষকসকল 3টা গুণৰ অধিকাৰী। এটা হ'ল শিক্ষক, ছাত্ৰ আৰু অভিভাৱক। অভিভাৱক হ'ল 2টা আৰু ছাত্ৰসকল 1টা। গতিকে আমি সদায় শিক্ষকসকলে প্ৰকৃতিপ্ৰেমী হ'বলৈ গ'লে আমাৰ জীৱনটো, জটিল যিটো জীৱন, শিক্ষক জীৱনটো বৰ জটিল। ছাত্ৰ ছাত্ৰী, সেই কণ কণ ছাত্ৰ ছাত্ৰীসকলক বুজোৱা, তেওঁলোকক নিজৰ কৰি লোৱা, গতিকে এইটো সহজ হৈ পৰিব। কাৰণ বতাহ, পানী, মাটি প্ৰত্যেকৰে লগত কথা কোৱাই, গান গাই, নাটক কৰি, হিন্দীত, ইংৰাজীটো এষাৰ কথা কৈ তেওঁলোকৰ হৃদয়ৰ মাজলৈ সোমাব পাৰিলে তেওঁলোকক আমি এজন এজন মহান শিল্পী, মহান দাৰ্শনিক, এই যে সৰ্বপল্লী ৰাধাকৃষ্ণনৰ দৰে এগৰাকী এগৰাকী সৰু সৰু ৰাধাকৃষ্ণন বনাব পাৰিম বুলি বিশ্বাস হয়।
মই শিক্ষকসকলক সেইকাৰণে কৰি আহোঁ যেন তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক এষাৰি সৰু কামো কৰিবলৈ ক'ব। সৰু কাম কৰিলে শৰীৰটো ভাল থাকে, মনটো ভাল থাকে, দেৰিলৈকে বিচনাত থাকিবলৈ মন নাযায়, কাজিয়া কৰিবলৈ মন নাযায়, নিচা বস্তু খাবলৈ মন নাযায়, মা দেউতাই অকণমান সহায় পাব, কিমান যে ভাল হয়। মোৰ ল'ৰাটো পঢ়িছে, অকণমানো যদি কাম কৰিব দিয়া নহয় সি কলেজলৈ গ'লেও মাকক ল'ৰাটোৱে পেণ্টটো লদি মাৰি দিব, ঐ মা ধুই দে। মাত খাও কোমল নহয়, আনকি সেই পেণ্টটো সি ধুই নোলোৱা মাকজনী, বেমাৰী মাকজনী আকৌ সেই কামটো কৰিলে, তেতিয়াহ'লে জানো আমি এই হ'ল? সেয়েহে আমি এতিয়া যিখিনিয়ে পঢ়ি আছে তেওঁলোকো এদিন শিক্ষক হ'ব লাগিব। গতিকে শিক্ষক জীৱনটো সঁচাকৈয়ে বৰ মহান আৰু অলপ জটিলো। সেয়েহে মই শিক্ষক সমাজলৈ আজি এই পবিত্ৰ ক্ষণত শ্ৰদ্ধা জনাইছোঁ। তেওঁলোকৰ জীৱন সাৰ্থক হওক। ময়ো নিজকে এজন শিক্ষক বুলিয়ে কৈয়ে ভাল পাওঁ আৰু এই জটিলতাৰ মাজত থাকিয়ে ভাল পাওঁ। এই ছাত্ৰ ছাত্ৰীসকলৰ হৃদয়ত ভগৱানক যেন বিচাৰি পাওঁ, মোৰ অনুভৱ হয়। সেয়েহে মই তেওঁলোকক চৰণত ধৰি, পৃথিৱীখনক চুই, প্ৰত্যেকজন ল'ৰা ছোৱালীকে ভৰিত ধৰি যেন সেৱা কৰিছোঁ বুলি কওঁ যে তোমালোকে মা দেউতা আৰু ছাৰ বাইদেউক আনন্দ দিয়াটো সিমান সহজ নহয়। গতিকে মই তোমালোকক পৃথিৱীখনক চুই নমস্কাৰ এটা কৰিছোঁ আৰু শেষত তেওঁলোকেও পৃথিৱীখনক চুই ছাৰ বাইদেউ মা দেউতাক নমস্কাৰ এটা কৰিবলৈ শিকাইছোঁ। মই শ্ৰী কিৰণ গগৈয়ে আজি চাবুৱাৰ এই ৰঙাদিয়া গাঁৱৰ পৰা, মোৰ হাহুৱাই গাঁও, এই গাঁওখনৰ পৰাই আজি সমগ্ৰ জন্মভূমি নাগৰিক তথা সদস্যা গাঁওবাসীলৈ মৰম যাচি এই শিক্ষক দিৱসৰ পবিত্ৰ ক্ষণত আপোনালোকৰ হৃদয়ত লুকাই থকা এই সন্তানৰ প্ৰতি মৰম, ছাত্ৰ ছাত্ৰীসকলৰ মৰম আহি থকা দিনত আপোনালোকেও তেওঁলোকক প্ৰকৃতিপ্ৰেমী কৰিব আৰু শিক্ষা ভাল পোৱা এজন মানুহ কৰিবৰ কাৰণে আহ্বান জনাই সামৰণি মাৰিছোঁ। ধন্যবাদ। তো আপোনালোকে কথাবোৰ শুনিলে আৰু আশা কৰোঁ আপোনালোকে কথাবোৰ শুনি কিবা এটা শিকিব পাৰিলে। আমাৰ নৱপ্ৰজন্মৰ কাৰণে এইবিলাক কথা বহুত গুৰুত্বপূৰ্ণ। আশা কৰোঁ আপোনালোকে কিবা এটা শিকিব পাৰিলে। আৰু যদি ব্লগটো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুনকৈ হ'বৰে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ছাবস্ক্ৰাইব এটা কৰি দিব। তো লগ পাম এটা নতুন ভিডিঅ' লৈ, নতুন ভাল ভিডিঅ' লৈ। বাই বাই।